নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি আকৌ এটা ভিডিঅ'লৈ আপোনালোকৰ আগত আহিলোঁ দেই। এয়া দেখিছে মা লক্ষ্মী মন্দিৰ, যিহেতু আমি দৰ্শন কৰিবলৈ আহিলোঁ, সেৱা কৰিবলৈ আহিলোঁ, আপোনালোকক অলপ দেখাই দিওঁ বুলি ভাবিছোঁ। আৰু আপোনালোকৰ যদি সেৱা কৰিবলৈ বা কেতিয়াবা দান দক্ষিণা দিবলৈ থাকে লক্ষ্মী মন্দিৰত, আপোনালোকে ইয়াত আহিব পাৰে। লালুক তিনিআলি আঞ্চলিক লক্ষ্মী শ্ৰী লক্ষ্মী মন্দিৰ হয়, আপোনালোকে আহিব পাৰে। যিহেতু এইবাৰ ৰূপালী জয়ন্তী পতা হৈছে 3 দিনীয়াকৈ, আৰু আজি প্ৰথম দিন হয়, আৰু এনেকৈয়ে সেৱা সৎকাৰ কৰা হৈছে আজি প্ৰথম দিনত। যিহেতু হৰিনাম অনুষ্ঠানটি এটা পতা হৈছে, যিহেতু অবিয়ানাত বাইদেউক মতা হৈছে, আৰু এনেকৈয়ে সকলোৱে সেৱা কৰি আছে দেই। আৰু সেইকাৰণে মই আপোনালোকক অলপ দেখাওঁ বুলি ভিডিঅ' এটা কৰিলোঁ দেই। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আমি মন্দিৰলৈ আহি আছোঁ দেই আজি। আৰু এইফালে আমাৰ বেটা মা, আৰু এইফালে আগত গৈ আছে দেই মানুহবিলাক। আহকচোন, আমাৰ ইয়াত মন্দিৰত কেনেকৈনো পালন কৰে আপোনালোকক দেখাম বুলি ভাবিছোঁ। আৰু এইফালে আমাৰ বেটাহঁতে খোজকাঢ়ি ভাগৰ লাগিছে দেই, দাঙি ল'বলৈ ক'লে। আৰু ৰুমালখন আছে নাই বেটাই পকেটত চাই লৈছে দেই। আৰু এনেকৈয়ে আহি আছোঁ বেটাক দাঙি লৈ পিনে, সেইটো বেটাহঁতে ভৰি বিষাইছে বোলে খোজকাঢ়িব। আমাৰ বেটা এনেও বেছি খোজ নাকাঢ়ে, সেইকাৰণে দাঙিয়ে লৈ যোৱা হয় দেই য'লৈ গ'লেও। আৰু এনেকৈয়ে আমি আহি পাই গ'লোহি। যিহেতু 25 বছৰত ৰূপালী জয়ন্তী পতা হয়, আৰু যিহেতু এইবাৰ 28 বছৰ হৈ গ'ল, আৰু যিহেতু বন্ধৰ কিবাকিবি থকাৰ কাৰণে পাতিব পৰা নগ'ল, যিহেতু লকডাউন কৰোণা ওলোৱাৰ কাৰণে। আৰু এইফালে আমি আহি গ'লোঁ সেৱা কৰিবলৈ, সেৱা মানে চাকি বন্তি জ্বলাবলৈ আহিলোঁ দেই। এইটো আৰু মানুহবিলাকে সেৱা কৰি বহি আছে, আমি আহিছোঁহে। আৰু ইয়াতে চাকি ধূপ লগাব দিছে দেই, আমি ইয়াতে চাকি ধূপ লগাই লওঁ বুলি আহি গ'লোঁ। চাকি ধূপ এনেকৈয়ে ধুনীয়াকৈ লগাই ল'লোঁ। লগাই মেলি এতিয়া যিহেতু চাকি ধূপ ইয়াত লগাই পিনে আমি এতিয়া মন্দিৰত সেৱা কৰিবলৈ বুলি আহিলোঁ। এয়া সেৱা কৰি ল'লোঁ, আৰু আপোনালোককো অলপ দেখাই দিছোঁ মা লক্ষ্মীক মন্দিৰটো অলপ দেখাই দিছোঁ। কিয়নো আপোনালোকৰ কেতিয়াবা আকৌ অহা বছৰে যদি আপোনালোকে ভাওনা চাওঁ বুলি ভাবে বা ইয়াত আহিব পাৰে দেই। প্ৰতি বছৰে ভাওনা পতা হয়, যিহেতু এতিয়া গধূলি হ'লে দিনত মন্দিৰত সেৱা কৰা হয়, আৰু গধূলি সময়ত বৰসভা পতা হয়, আৰু নামঘৰ লগতে একেদিনাখনেই কৰা হয় যে, আৰু বৰসভা গধূলি নামঘৰত পতা হ'ব। তাৰপিছতে ৰাতি আকৌ ভাওনা হ'ব। যিহেতু 2খনকৈ ভাওনা কৰা হ'ব। আজি গাঁৱত কৰা হ'ব, আৰু এইফালে আহি গ'ল অবিয়া বাইদেউ, আৰু এনেকৈ গোপিনীসকলে গামোচা এখন দি আদৰিছে, আৰু ধুনীয়াকৈ ধূপ ধূনা লয় দেই। আৰু এনেকৈয়ে সকলোৱে ভিডিঅ' তুলিছে বাইদেউক, আৰু তেওঁ মন্দিৰত সোমালে, আৰু এনেকৈয়ে চাওক কি ধুনীয়াকৈ মাৰ লক্ষ্মীৰ ওচৰত মূৰ থৈ সেৱা কৰিছে। আৰু এনেকৈয়ে তেওঁলোকক বহিব দিয়া হৈছে দেই, যিহেতু হৰিনাম গাবলৈ আৰু এইবিলাক কিবাকিবি ভাল কৰি আছে। আৰু এইফালে চাওক মানুহবিলাক কি ধুনীয়াকৈ সকলোৱে ধুনীয়াকৈ বহি আছে দেই। আৰু যিহেতু অনুষ্ঠান আৰম্ভ হৈ গ'ল।
চলি আছে আৰু সেইকাৰণে আমাৰ বেটাই আমনি কৰাৰ কাৰণে ঘৰলৈ গুচি আহোঁ বুলি আহিলোঁ দেই। আৰু যিহেতু গধূলি হ'লে বৰসবাহ পতা হ'ব আৰু ৰাতি হ'লে ভাওনা আছে আৰু কাইলৈও এখন ভাওনা আছে দেই। যোৰহাটৰ পৰা নিমন্ত্ৰণ কৰি অনা হৈছে আৰু মই মোৰ লগৰ এজনী লগ পালোঁ আৰু ঘৰলৈ যাওঁগৈ বুলি গুচি আহিলোঁ। আৰু মোৰ ভিডিঅ' যদি চাই আপোনালোকে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো আজিলৈ ইমানেই, আপোনালোকলৈ ধন্যবাদ থাকিল।